গুৰু ভাই আমি ইয়ালৈ কিয় আহিছো? মোক আজি ইয়াত এজনৰ পৰা 10 লাখ টকা দিবলৈ আছে। এটা মদৰ দোকান খুলিম বুলি ভাবিছো। তাই এতিয়াও আহি পোৱা নাই। গুৰু ভাই মই আহি গলো। তুমি ইমান দেৰিকৈ কিয় আহিছা? তুমি নাজানা নেকি পলমকৈ অহা মানুহক দেখিলে মোৰ বহুত খং উঠে। গুৰু ভাই খং নকৰিবা। এইটো লোৱা আপোনাৰ 10 লাখ টকা। আগলৈ ধ্যান ৰাখিবা যাতে কেতিয়াও দেৰি নহয়। আজি ক্ষমা কৰি দিলো, পিছত কিন্তু ক্ষমা নকৰিম। হ'ব দিয়া, আগলৈ কেতিয়াও দেৰি নকৰো। গুৰু ভাই মই এতিয়া আহো। বন্ধু এই পইচাটো লোৱা, ভালদৰে থৈ দিবা। য়েছ বছ, মনত ৰাখিবা পইচাটো জানো নেহেৰাই। কালি এজনক দিব লগা আছে। ওকে বছ। শুলা ভাবিছানে গুৰু ভাই কেনেকৈ পইচাটো দিব? নগেন ভাবিছো। সঁচানে? নগেন সঁচাই। তুমি কি ভাবিছা? নগেন দুজনে মিলি ভিক্ষা খুজো, পইচা নিলে গুৰু ভাইক দি দিম। কি? নগেন আমাৰ ইমান দিন বেয়া আহিল, ভিক্ষা খুজি গুৰু ভাইক পইচা দিম? সেইটোতো হয়, ভিক্ষা খুজিলে আমাৰ দুটা লেভেলেই নাথাকিব। লেভেল চলাইছ তই? খাবলৈ এটকা পইচা নাই? তোমাৰতো মই নাজানো, কিন্তু মোৰ লগত এটা ললিপপ আছে। ক'ত পালি তই ললিপপ? তোমাৰ লগত দেখোন এটকা নাছিল, কেনেকৈ আনিলা? কোনে কৈছে কিনি আনিছো বুলি? তেতিয়াহ'লে কেনেকৈ আনিছা? এটা সৰু ল'ৰাৰ পৰা কাঢ়ি আনিছো, তাইৰ মাইকে তাইক খাবলৈ দিছিল। তুমি ইমান খকুৱা নেকি? সৰু ল'ৰাৰ পৰা চকলেট কাঢ়ি আনি খাইছা? তোমাৰ লাজ লগা নাই নেকি? লাজ কৰিলে জীয়াই থাকিব পাৰিম জানো? সেইটোও হয়। নগেন মোৰ মাথাত আৰু এটা বুদ্ধি আহিছে, কম নেকি তোমাক? কোৱাচোন তোমাৰ মাথাত কি বুদ্ধি আহিছে? নগেন যদি আজি ৰাতি কাৰোবাৰ ঘৰত চুৰি কৰি গুৰু ভাইক পইচাটো দিওঁ, তেতিয়াহ'লে কেনেকৈ হ'ব? তোমাৰ মূৰত কি এইবিলাক ফাল্টু বুদ্ধি আহে নেকি? ভাল বুদ্ধি নাই জানো? তুমিয়ে কোৱা, তেতিয়াহ'লে গুৰু ভাইক পইচাটো কেনেকৈ দিবা? মই হ'লে মৰিব নোখোজো। তুমি কোৱা, তোমাৰ হাতত কিবা আছে নেকি বেলেগ প্লেন? নাই। তেতিয়াহ'লে আমাৰ হাতত চুৰি কৰাৰ বাহিৰে আৰু কোনো ৰাস্তা নাই। ঠিক আছে, এতিয়া বলক ৰাতি প্লেনটো কৰো। শুলা কোৱাচোন এতিয়া কাৰ ঘৰত চুৰি কৰিবা? গুৰু ভাইৰ ঘৰত। তুমি কি পাগল হৈছা নেকি? ফাল্টু কথা নকবা, প্ৰথমতে মোৰ কথাটো শুনি লোৱা। মই শুনিছো তাইৰ ঘৰত বোলে 10 লাখ টকা আছে। সেই টকাটোতো নিব পাৰো নহয়, দুয়োজনৰ লাইফ বনি যাব, বুজিছানে? তুমি যদি আজি মৰিব খুজিছা মৰা, মই হলে নমৰো। কালি কি হয় দেখা যাব। ভাবাচোন যদি 10 লাখ টকাটো পাও, গুৰু ভাই কিমান দিব লাগিব? 50,000 টকা। থাকিব কিমান? 9,50,000 টকা। 9,50,000 টকাৰ ভিতৰত দুভাগ ক'লে এজনৰ ঘৰত কিমানকে পৰিব? 4,75,000 টকা। পইচা হিচাপটো ভালকৈ দেখিব জানা তুমি নে? সেইকাৰণেতো মই সৰুতে যোগ বিয়োগটো বেছিকৈ কৰিছিলো, যাতে আগলৈ কেতিয়াও পইচা হিচাপত টানা নাখায়। ভাবাচোন এতিয়া যদি 4,75,000 টকা পাও, গোৱাত গৈ দুয়োজনে ছোৱালীবোৰৰ লগত গোৱা বালে बीच में तुम दोनों को खींच के কি যে মজা লাগিব। নগেন কি ভাবিছা? নাই একো ভাবা নাই। হাৰামি এতিয়া গোৱাৰ সপোন দেখিছা? নগেন এতিয়া কোৱা চুৰি কৰিবা নে নাই? বলা চুৰি কৰিম, পিছত কি হয় দেখা যাব। তেতিয়াহ'লে বলক, ইয়াত পলম কৰি একো লাভ নাই। বলা সোনকালে বলা। বন্ধুহঁত ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু আপোনাৰ বন্ধুহঁতক ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এই ভিডিঅ'টোৰ পাৰ্ট 3টো দেখিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰিব।